নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ফালৰ পৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আজি মই কেনেকৈ জন্মাষ্টমী পালন কৰিলোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। মই ঘৰতে এখন শৰাই দিছোঁ, গতিকে কেনেকৈ কি কৰিলোঁ আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে। জন্মাষ্টমী বুলি মই অকণমান পায়স বনাইছোঁ, লগতে কেঁচা লাড়ু। এইটোতো কাৰণ জন্মাষ্টমীত লাগেয়ে, গতিকে তেনেকৈ লাড়ু, কেঁচা লাড়ু বনাইছোঁ, লগতে অকণমান পায়স বনাইছোঁ। যিমানখিনি পাৰোঁ সিমানখিনি নিয়ম কৰিব চেষ্টা কৰিছোঁ, আৰু ইমানখিনি নিয়ম নাজানো, তথাপিতো তাৰ মাজেৰে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আৰু অতিথিক লৈ অকণমান দিগদাৰো হয়, তথাপিতো তাৰ মাজেৰে মই জন্মাষ্টমী কেনেকৈ পালন কৰিলোঁ আপোনালোকক দেখা বুলি ভাবিলোঁ। আপোনালোকে চাই থাকক। এতিয়া মই ঘৰত শৰাই দিম। শৰাই দি উঠি আমি ওচৰতে থকা নামঘৰত যাম। মোৰ লগত অদিতি যাব আৰু মোৰ সৰু জাজনী যাব। আমি তিনিওজনী নামঘৰত গৈ পেলাই আমি সেৱা জনাম। গতিকে আপোনালোকে চাই থাকক মই কেনেকৈ শৰাই আগবঢ়ালোঁ, আৰু আপোনালোকেও জনাব আপোনালোকে কেনেকৈ কৰিছে, কি কৰিছে। আৰু যদি কিবা মোৰ ভুল হয় তেতিয়াহ'লে আপোনালোকে মোক প্লিজ জনাই দিব, লগতে মোক শুধৰাই দিব, কাৰণ মই ইমানখিনি নাজানো, তথাপিতো মই চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে। পায়স বনাবৰ বাবে মই এয়া গাখীৰ বহাই দিছোঁ আধা লিটাৰ। গাখীৰখিনি অকণমান গৰম হ'বলৈ দিছিলোঁ, গৰম হৈছে। এতিয়া মই ইয়াতে জহা চাউলখিনি দি দিম। এইখিনি জহা চাউল মই ইয়াতে দি দিম। এতিয়া চাউলখিনি দিয়াৰ পিছত এতিয়া মই গেছটো কমাই ৰাখিছোঁ, ৰাখি মই এইখিনি এনেকৈ লৰাই থাকিম। পায়স আচলতে লৰাই থাকিব লাগে, পায়স বহাই থৈ এৰি যাব নালাগে। এইখিনি মই এনেকৈ ঘন ঘনকৈ লৰাই থাকিম, গেছটো কমাই থৈছোঁ। এনেকৈ লাৰি থাকিম। আৰু চেনিটো মই এতিয়া দিয়া নাই, চেনিটো অকণমান দেৰিকৈ দিম। আচলতে চেনিটো পায়সত পিছত দিব লাগে। আজি মোৰ ওচৰত তেজপাত নাছিল, এইটো কাৰণে মই তেজপাত দিয়া নাই, কিন্তু তেজপাত দিলে ভাল হয়। চিম্পুলকৈ বনাইছোঁ, যিখিনি আছে সাধাৰণভাৱে। মই এইখিনি এনেকৈ এতিয়া লৰাই থাকিম। আপোনাৰ এতিয়া পায়সটো লাহে লাহে গোট খাই আহিছে। মই এতিয়া ইয়াতে চেনি দি দিম। চেনি মই বেছিকৈ দিম, পায়সত অকণমান মিঠা হ'লে ভাল লাগে খাবলৈ। এতিয়া চেনি দিম। চেনি মই ডাঙৰ চামুচেৰে 2 চামুচ দি দিম। এই 2 চামুচ আপোনালোকে বেছিকৈ দিব পাৰে যদি বেছিকৈ খায়। মই যিখিনি লাগে সেইখিনি দিছোঁ, অকণমান মিঠা হোৱাকৈ দিছোঁ বাৰু। এতিয়া মই এইখিনি পূৰা লৰাই থাকিম। এতিয়া মই ইয়াতে কাজু আৰু কিচমিচখিনি দিম। কাজু আৰু কিচমিচখিনি মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি নোলোৱাকৈ দিব পাৰি, কিন্তু মই কাটি লৈছোঁ এইখিনি। এতিয়া মই কাখনেৰে লৰাই দিম। আৰু লগতে এতিয়া মই ইলাচি দি দিছোঁ। ইলাচি গুড়া নাছিলে, গতিকে মই গোটা ইলাচি এনেকৈ খুন্দি লৈ পেলাই দি দিছোঁ, তেতিয়া ফ্লেভাৰটো ভাল হয়। চাওক ধুনীয়া হৈছে পায়সখিনি, আকৌ লৰাই আছোঁ। এতিয়া মই ইয়াতে অকণমান কনডেন্স মিল্ক দি দিম। 2 চামুচমান জোখৰে কনডেন্স মিল্ক অকণমান দি দিম। তেতিয়া মানে দেখিবলৈও ভাল হয় পায়সটো, লগতে খাবলৈও এটা এক্সট্ৰা সোৱাদ আহে। কনডেন্স মিল্কখিনি দি দিম।
ছোৱালী মানে ধাক্কা মাৰি দিলে, ক'ৰবাত পৰি গ'ল। অদিতি মানে ইমান দিগদাৰ কৰে আজিকালি, খেলি আছে আহি পেলাই মানে একদম ধাক্কা এটা মাৰি দিছে। এয়া চাওকচোন। এতিয়া মই এইখিনি এনেকৈ অকণমান সময় লৰাই থাকিম। ইয়াতে আৰু এটা বস্তু দিম, মই ঘি দিম 1 চামুচ। ঘি চামুচটো দি দিওঁ। এইখন চামুচেৰে দি দিছোঁ ঘি 1 চামুচ। ঘিখিনি দিয়া হোৱাৰ পিছত এইখিনি পুনৰ মই এনেকৈ 10 মিনিটমান সময় হেতাখনেৰে লাৰি থাকিম। বহুত বেছি ভালকৈ বনাব নাজানো, তথাপিতো আপোনালোকক মই কেনেকৈ বনালোঁ দেখুৱাই দিলোঁ। ইমান বেছি পাৰফেক্ট কৰি বনাব জনা হোৱা নাই বাৰু। যিখিনি পাৰিছোঁ সেইখিনিয়ে বনাইছোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু কেনেকুৱা হয় আপোনালোকে ক'ব, আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ভুলটোও দেখুৱাই দিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে, কি হৈছে। আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুনকৈ ভিউৱাৰ্ছ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে শ্বেয়াৰ কৰি দিব। এতিয়া অলমষ্ট হৈয়ে গৈছে, আৰু অকণমান সময় মই লাৰিম। হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আপোনালোকেও জনাব প্লিজ কেনেকুৱা হৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দিলোঁ আৰু এইখিনি মই নমাই এটা বাচনত নমাই ল'ম। আৰু এয়া মই আজি এনেকৈ থাপনাখনত জন্মাষ্টমী বুলি শৰাই দিছোঁ। ভালকৈ নাজানো, যিমানখিনি পাৰোঁ আৰু যিমানখিনি জানো চেষ্টা কৰিছোঁ। এয়া এনেকৈ কৰিছোঁ মই। এয়া শৰাই দিছোঁ। আৰু এয়া হৈছে মই বনোৱা পায়স, আৰু লগতে এয়া নাৰিকল, তাৰপিছত চাউলৰ গুড়ি আৰু চেনি, এনেকৈ কেঁচা লাড়ু বনাইছিলোঁ। মই ভিডিঅ' কৰা নহ'ল বনাওঁতে, গতিকে আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। আৰু এয়া নাৰিকল থৈ দিছোঁ কাষত, লাড়ুকেইটা ওচৰতে থৈ দিছোঁ। এয়া হাই। আৰু আমি এতিয়া যাব ওলাইছোঁ নামঘৰত ন। আমি এতিয়া নামঘৰত যাম, হয়নে? জন্মাষ্টমী বুলি। হেল্ল' এভৰিৱান, এতিয়া আমি নামঘৰত যাব ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি নামঘৰৰ পৰা সেৱা কৰি আহোঁ, হয়নে? বাই বাই দিয়া এতিয়া। টাটা। চুম দিয়া এটা। ফ্লাইং কিছ। ঠিক আছে। গোটেইখিনি কভাৰ শান্ত, কিমান শান্ত ঘৰত মই গম পাওঁ। হেৰি কৰি থৈ দিছা ন, ভিডিঅ' কৰাই আছে।
দোকান লৈছে দে দোকানে দিলে গাড়ীখন দললে ৰখাই এই খাব যোৱা নাই আদাল আদাল খাই আছে বুন্দিয়া বুজালে নিদিয়ে আৰু আমাৰ অদিতি কৃষ্ণৰ লগত খেলি আছা ন খেলি আছা মা এইটো প্ৰসাদটো খোৱা পায়স খোৱা বুট খোৱা কল খোৱা নমু দিছা